This is Pattaya City, Pattaya Beach. Days of foreigners. No topi. তো আজি যাই আছো কোৰেল আইলেণ্ডলৈকে। তো মোটামুটি 45 মিনিট লাগিব। তাতে আমি দুটা এক্টিভিটি কৰিম। তো পেৰাছেলিং এণ্ড আণ্ডাৰ সি ৱাটাৰ। চাই থাকক আজি সাগৰৰ তলত যাই পেলাই মাছ ধৰিম। যাবলৈ আপোনালোকে ইয়াতো স্পীড বোট ইয়াতো ফেৰীৰে যাব পাৰিব। তো আমি চুজ কৰিছোঁ স্পীড বোট। তো আহি পালোঁ এটা স্পটলৈকে। এতিয়া মই ৰেডি হৈ গৈছোঁ দুনিয়াৰ এটা আমাজিং এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে। তো এতিয়া পেৰাছেলিং কৰিম। ইয়াতে আপোনাক সুধিব পানীত ডুবকি লগাই পেলাই নিব নে ডুবকি নলগোৱাকৈ নিব। তো আমাক গাইড দাদাজনে কৈছিলে ডুবকি লগালে ৰাইডটো দীঘলীয়া হয়, আৰু যাৰ কাৰণে আমি সকলোৱে কি কৰিছোঁ ডুবকি লগাবৰ কাৰণে দিছিলোঁ। ওপৰলৈ নিয়াৰ লগে লগে প্ৰথমতে ভয় লাগিছিল, কিন্তু তাৰপিছত কি মজা লাগে, কাৰণ তাৰ পুৰা চহৰৰ নাজাৰা দেখা পোৱা যায়। তো এনেকৈ ফাৰ্ষ্ট এক্টিভিটিটো শেষ কৰি পেলাই এতিয়া আমি যাই আছোঁ আণ্ডাৰ দ্য সি ৱাটাৰ এক্টিভিটিৰ কাৰণে। আহি পালোঁ কোৰেল আইলেণ্ড, থাইলেণ্ডৰ এখন ফেমাছ আইলেণ্ড। পানীৰ কালাৰ চাওক না কি চাফা। ये देखो जेट स्की जा रहा है।
तो देखो थाईलैंड का बीच में बहुत अच्छा नज़ारा है। यहाँ पर देखो वहाँ जेट स्की, उसके बाद में बनाना राइड। तो ইয়াতে যিমানবিলাক এক্টিভিটিৰ কথা ক'লোঁ যেনেকুৱা পেৰাছেলিং, আণ্ডাৰ চি ৱাটাৰ, জেট স্কি, বেনানা ৰাইড, গোটেইখিনি কম্বো হিচাপে যদি আপোনালোক কৰিব বিচাৰে খুব বেছি আপোনালোকক 5,000 পৰা 7,000 টকাৰ প্ৰয়োজন হ'ব। তো আপোনালোকো আহিব, ডেফিনেটলি এনজয় কৰিব। তো থাইলেণ্ড আহি বহুত ভাল লাগিলে। নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।